ছাত্ৰ ছাত্ৰীসকল আজি আমি 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে POQ এডাল ৰেখা OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব, OP আৰু OR ৰশ্মিৰ মাজত থকা আন এটা ৰশ্মি হ'ল OS। প্ৰমাণ কৰা যে কোণ ROS সমান দুভাগৰ এক পূৰণ কোণ QOS মাইনাছ POS। আমি উত্তৰটো কেনেকৈ কৰিম? প্ৰথমে যি দিয়া আছে লিখি ল'ম। দিয়া আছে POQ এডাল ৰেখা, OR ৰশ্মি PQৰ ওপৰত লম্ব এইডাল, OP আৰু OR মাজত OS ৰশ্মি। এতেকে OR লম্ব টনাৰ কাৰণে এই কোণটো 90 ডিগ্ৰী হ'ব। কোণ POR সমান ইফালৰটো 90 ডিগ্ৰী, QOR ইকুৱেল টু 90 ডিগ্ৰী। এইটো POR সমান QOR ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া চিত্ৰমতে POR কোণটো দুভাগত ভাগ হ'ল। এটা নাম হৈছে POS, আনটো হ'ল ROS। তাৰমানে আমি কি পাম? কোণ ROS প্লাছ কোণ POS ইকুৱেল টু এই ডাঙৰ কোণটো POR। এইটোক আমি নম্বৰ 1 দি থ'ম, পিছলৈ কামত আহিব। ঠিক তেনেকৈ ইফালৰ কিন্তু QOS কোণ লাগিব আমাক। এই QOS কোণটো হ'বৰ কাৰণে দুটা কোণ আছে। এটা হ'ল ROS, এইটো ROS প্লাছ QOR, এইটো QOR ইকুৱেল টু QOS। এতিয়া আমি কি কৰিম? ইয়াতো QOR পিছফালে লৈ গৈ QORটো অকল এফালে থৈ দিম, বাকী দুটা সিফালে লৈ যাম। তেতিয়া পিছফালে হ'ব কি? QOS এইটো থাকিলে আৰু এইটো ROSটো গ'ল সিফালে, মাইনাছ হ'ব। তেতিয়া আমি লিখিব পাৰোঁ কি? কোণ QOS বিয়োগ ROS ইকুৱেল টু কোণ QOR। এইটো আচলতে ইয়াত থাকি গ'ল, এইটোক আমি পিছফালে লৈ গ'লোঁ, ইয়াৰ লগত মাইনাছ হ'ল আৰু এই পিছফালৰখিনি আগফালে লিখিলোঁ। এতিয়া দুইটা সমীকৰণতে POR 1 নম্বৰত পিছফালে আছে আৰু QOR পিছফালে আছে দ্বিতীয়টোত। যিহেতু এই দুইটা কোণ সমান হোৱাৰ কাৰণে দুইটা সমীকৰণৰ আগফালে দুইটাও সমান। এটাত আছিল আগফালে কোণ ROS প্লাছ POS আছিল 1 নম্বৰ সমীকৰণটোত, আৰু 2 নম্বৰটোত আগফালে পালোঁ কোণ QOS বিয়োগ কোণ POS। এইটো এতিয়া আমি কি কৰিম? ROS কোণৰ মান যিহেতু আমাক উলিয়াব লাগে, ROS কোণৰ মান উলিয়াবলগীয়া হোৱাৰ কাৰণে পিছফালৰ পৰা এই ROS কোণটো আগফালে লৈ আনিম। তেতিয়া মাইনাছ চিন থকাটো প্লাছ হ'ল আৰু POS কোণটোক পিছফালে লৈ যাম, মাইনাছ হ'ল। এতিয়া আগফালে পালোঁ দুটা ROS প্লাছ ROS, এইখন 2ROS ইকুৱেল টু কোণ QOS বিয়োগ কোণ POS। 2 পূৰণ ROS, দুটা ROS, সেইকাৰণে 2টো যদি পিছফালে লৈ যাওঁ হৰণ হ'ব। এতেকে কোণ ROS ইকুৱেল টু দুভাগৰ 1 পূৰণ কোণ QOS মাইনাছ POS। তোমালোকে এই বস্তুখিনি নোট কৰি ল'বা। যদি কিবা অসুবিধা হয় মোক আকৌ তোমালোকে ৰেছপন্স লৈ ফোন কৰি মোক জনাবা। মই গোটেইখিনি আকৌ এবাৰ ফটো আকাৰত পঠিয়াই দিম, হ'ব?